হাই এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মোৰ বৰ্তমান ভালেই। আৰু আজি হৈছে 25 মে। আমাৰ বাবে বহুত বেছি স্পেচিয়েল দিন, কাৰণ এই দিনটোতে আমাৰ মাজলৈ আমাৰ কলেজ এজনী আহিছিল আৰু আমাক দ্বিতীয়বাৰৰ বাবে পিতৃ মাতৃ হোৱাৰ সৌভাগ্যখন উপভোগ কৰিব দিছিল। আজি তাইৰ জন্মদিন, গতিকে আমিনো কেনেকৈ সৰু সুৰাকৈ চেলিব্ৰেট কৰিছোঁ তাকে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। হয়তো বেছিকৈ দেখুৱাব নোৱাৰিম, কাৰণ আজি বহুত বিজি মই। তথাপি অকণমান দেখুৱাব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আমাৰ ছোৱালীজনীক আশীৰ্বাদ কৰিব যাতে তাই আহিবলগীয়া দিনবিলাক ভালে কুশলে পাৰ কৰে আৰু ডাঙৰ হয়, ভাল মানুহ হয়, তাকে আপোনালোকে আশীৰ্বাদ কৰিব। তো বলক ভিডিঅ'টো আমি আমাৰ ভণ্টিহঁতে বাৰ্থডে ডেক'ৰেশ্যনৰ কাৰণে বেলুন ফুলাইছে। কৈ চোৱা বাৰ্থডে গাল ন এইফালে অকণমানকৈ ডেক'ৰেশ্যন কৰা হৈছে, বেছি ইমানকৈ কৰিবলৈ সময় নাপালোঁ। এইটো আমাৰ কৰি ভাগৰ কেকটো। পাপাক খুৱাই দিয়া, দাদাক খুৱাই দিয়া, পাপাক খুৱাই দিয়া। মাক খুৱাই দিয়া। দুটা থৈ দিছে আৰু এটা পুৰি আছে মিষ্টাৰে। চাই দিয়া ফালে আকৌ ছোৱালী বাৰ্থডেৰ কাৰণে অৱস্থা নাইকিয়া হৈ আছে, ইগন'ৰ কৰিব দেই ঠাইখিনি। এয়া ওচৰৰ বাইদেউ আৰু আইতাই চব্জি কাটি আছে বাৰান্দাত। ইফালে পিঁয়াজ জলকীয়া ৰস কটা হৈ আছে। এইফালে হাঁহ বনাবলৈ থৈ দিয়া হৈছে। এইফালে আমাৰ বাইদেউ। মই বনোৱা নাই দেই, পানী খালিমহে এতিয়া। এইফালে বাহিৰত বনি আছে হাঁহৰ মাংস, জুইত বনাইছে। যিহেতু হাঁহৰ মাংস জুইত বনালে সোৱাদটোৱে বেলেগ হয়। ইয়াত কোমোৰা আৰু আলু দিব। কোমোৰা দিলে হাঁহৰ মাংস খাব ভাল লাগে। কোনে কোনে কোমোৰা দিলে হাঁহৰ মাংস দাদা কিবা এটা দাদাহঁত কিবা এটা কৈ দিয়ক। ভাল লাগিছে। আমাৰ আমাৰ কুঁহি মানুহৰ আজি বাৰ্থডে। আমাৰ সকলোকে নিমন্ত্ৰণ কৰি আনিছে আমাৰ দিগন্ত নাথ আৰু শিখা নাথে। আমাক আজি আমাৰ কুঁহি মানুহৰ বাৰ্থডে উপলক্ষে সকলোকে বনোৱা এসাঁজ বাঁহে মিলাই মঙহেৰে দেই মিলাই মেলি এসাঁজ খুৱাইছে আৰু আমি খাই অত্যন্ত আপ্লুত হৈছোঁ। খাই ভাল লাগিছে। গতিকে কুঁহি মানুহক আশীৰ্বাদ দিয়াৰ লগতে দিগন্ত নাথ আৰু আগলৈ যাতে আমি এনেকৈ খাবলৈ পাওঁ দাদা কৈ দিয়ক আপুনি কিবা এটা। আজি কেইবছৰ হৈছে আমাৰ ছোৱালীজনী? 2 বছৰ। আমি জন্ম বাৰ্ষিকী আজি আমাৰ দিগন্ত নাথদেৱৰ ঘৰত আজি উপভোগ কৰি আছোঁ। শিখা দেৱী আৰু আমাৰ দিগন্ত নাথৰ কন্যা সুকন্যা পাহিমা বাৰ্থডে খাব আহিলোঁ জন্মদিনৰ। যিকিনো আমি
আমি যি পাইছোঁ তাকে খাইছোঁ, কিন্তু যি কি নহওক ছোৱালীজনী আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তাই যাতে অহা দিনকেইটাত কোনো ৰোগ ব্যাধি নহওক, তাই আহি থকা জীৱনকেইটা 2 বছৰ পাৰ হৈছে, উজ্জ্বল কামনা কৰিলোঁ। আৰু আগন্তুক বছৰকেইটাত উজ্জ্বল কামনা কৰিলোঁ। তাই আহি থকা শিক্ষাবৰ্ষও আমি আজিৰ তাৰিখতে তেওঁলোকলৈ আমাৰ এই নাতি পুতি বুলি ক'ব লাগিব, তাক শুভ কামনা কৰিলোঁ। আমি কি ক'ব আৰু এই জন্মদিনৰ আমি তেওঁলোকলৈ আশীৰ্বাদ আগবঢ়ালোঁ। ধন্যবাদ। আমি 3 বছৰ মই কিন্তু খাবহে জানো, মই কিন্তু কথা ক'ব নাজানো দেই, একদম ধুনীয়া কাহিনী পাইছোঁ। দাদা আজি দিগন্তনাথৰ জীয়াৰী কুঁহিনাথৰ এই জন্ম উপলক্ষে আজি আমাৰ যি জন্ম 2 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত আমাক আজি নিমন্ত্ৰণ কৰি আনি হাঁহৰ মাংসৰে আৰু লগতে মানে বিভিন্ন আইটেম যোগাৰ কৰিছে। এইখিনি আমি খাই যথেষ্ট ভাল পাইছোঁ আৰু লগতে কুঁহিনাথৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে এনেধৰণৰ অনুষ্ঠানবোৰ যাতে ভৱিষ্যতৰ পৰৱৰ্তী অনুষ্ঠান আকৌ হৈ থাকে তাৰ কামনা আজি অনুষ্ঠানটো আমি আনন্দ উৎসাহে পালন কৰিছোঁ। বাপেকে কিবা খাই কোৱা। আজি বহুত ভাল লাগিলে সঁচাকৈ। আজি আমাৰ পুহি 2 বছৰ কেনেকৈ যে পাৰ হওঁ 2 বছৰ সঁচাকৈ বহুত সুখী আনন্দ হৈছোঁ। পুহি কান্দি আছে, তাই একো বুজি নাপায়, হ'লেও আমি 2 বছৰ জন্মদিন আমি পাৰ হৈছোঁ, বহুত আনন্দ হৈছোঁ আমি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে